সংবাদ মাধ্যমৰ প্ৰতি আমি উজনি অসম মুছলিম কল্যাণ পৰিষদে কেইটামান কথা ক'ব বিচাৰিছোঁ। কালি আমি টিভিত যোগে সামাজিক মাধ্যমৰ যোগে দেখিছোঁ যে অসম ভোজপুৰী সন্মিলন তেওঁলোকে কৈছে, বিজেপি চৰকাৰক কোৱা দেখিছোঁ, তেওঁলোকে কৈছে যে আমি 22 লাখ ভোজপুৰী সম্প্ৰদায় বিহাৰী সম্প্ৰদায় অসমত বসবাস কৰে আৰু তাৰ ভিতৰত 22 লাখৰ ভিতৰত অনুপাতত তেওঁলোকে হিচাপ কৰিছে যে 6টা বিধানসভা আসন তেওঁলোকৰ লগত সংৰক্ষণ কৰিব লাগিব। অসম চৰকাৰে বিশেষকৈ বিজেপিক কৈছে যে 22 লাখ বিহাৰী সম্প্ৰদায়ৰ লোক আছে, ভোজপুৰী সন্মিলনে ক'লে যে তাৰ পৰা 6খন আসন দিব লাগিব। কিন্তু আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ এটা কথা যে বহিৰাগতসকলৰ ইমান সাহস, তেওঁলোকৰ দুঃসাহস বুলিয়ে কৈছোঁ, কাৰণ 1979ত সদৌ অসম ছাত্ৰ সন্থাই বহিৰাগত বিতৰণৰ কাৰণে অসম আন্দোলন আৰম্ভ কৰিছিল। পিছত সেইটো বিদেশী খেদা আন্দোলন বা অবৈধ বাংলাদেশী আন্দোলনলৈ পৰিৱৰ্তন হৈছিল। তেনেদৰে 1979ৰ 7 এপ্ৰিলত ঐতিহাসিক ৰংঘৰ বাকৰিত যেতিয়া 7জন যুৱকে অস্ত্ৰ তুলি লৈছিল, তেওঁলোকৰ নাম আছিল সপ্তৰথী, তেওঁলোকে বহিৰাগত আগ্ৰাসনৰ বিৰুদ্ধে সহস্ৰ সংগ্ৰামৰ ঘোষণা কৰিছিল। পৰৱৰ্তী সময়ত আলফাৰ জন্ম হৈছিল, আলফাৰ নাম লৈছিল, সপ্তৰথীৰ পৰা আলফা হৈছিল আৰু তেওঁলোকে সহজ স্বাধীন অসমৰ দাবী উত্থাপন কৰিছিল। কিন্তু আছু আৰু আলফাই প্ৰথম অৱস্থাত আন্দোলন আৰম্ভ কৰিছিল অসমৰ পৰা সেই সময়তে 60-70 দশকতে যি বহিৰাগত আগ্ৰাসন হৈছিল তাৰ বিৰোধিতা কৰি আন্দোলন আৰম্ভ কৰিছিল। এতিয়া আমি ক'ব বিচাৰিছোঁ যে অসমৰ খিলঞ্জীয়া মুছলমান যিসকল গৰীয়া মৰীয়া আছে, তেওঁলোকৰ 800 বছৰ ইতিহাস, 1206 চুকাফা 28ত আহিছিল, 1206ত অসমত মুছলমানৰ প্ৰব্ৰজন হৈছিল আৰু সেই 1206 বছৰ 800 বছৰ ইতিহাস সমৃদ্ধ অসমীয়া যি মুছলমান আছে, তেওঁলোকে 40 লাখ খিলঞ্জীয়া মুছলমান অসমত আছে। কিন্তু তেওঁলোকৰ কাৰণে বিধানসভা, ৰাজ্যসভা, লোকসভাত আজিলৈকে আসন সংৰক্ষণ নহ'ল। কেৱল অসম চুক্তি স্বাক্ষৰিত হৈছিল 1985 চনত, প্ৰফুল্ল মহন্ত ভিকু ফুকনৰ নেতৃত্বত অসম গণ পৰিষদ গঠন হৈছিল। তেতিয়া হাজো সমষ্টিৰ পৰা নুৰুল হুছেইন খিলঞ্জীয়া মুছলমান আৰু কমলপুৰৰ পৰা মইদুল ইছলাম বৰা বিধানসভালৈ নিৰ্বাচিত হৈ মন্ত্ৰিত্ব লাভ কৰিছিল। আৰু তাৰ বাদে আজি দেশে স্বাধীনতা লাভ কৰাৰ পৰা 80 বছৰেই হ'ব। এই 80 বছৰ কাৰ্যকালত কিন্তু খিলঞ্জীয়া মুছলমানৰ বিধানসভাত কোনো প্ৰতিনিধিত্ব নাই। সেয়েহে আমি বৰ্তমান অসম চৰকাৰ, বিৰোধী আসনত থকা যি কংগ্ৰেছ চৰকাৰ আৰু অসম গণ পৰিষদ চৰকাৰ, আমি অনুৰোধ জনাইছোঁ যে অসমৰ 40 লাখ যি খিলঞ্জীয়া মুছলমান আছে, তেওঁলোকৰ পৰা অসম বিধানসভাত আসন সংৰক্ষণ কৰিব লাগে। 5খন আসন বিধানসভাৰ সংৰক্ষণ কৰিব লাগে খিলঞ্জীয়া মুছলমানৰ কাৰণে আৰু এখন ৰাজ্যসভাৰ আসন সংৰক্ষণ কৰিব লাগে। কাৰণ এটা কথা আমি আপোনালোকক জনাব বিচাৰিছোঁ যে ৰাজ্যসভাৰ আসন খালী হ'ব আৰু ৰাজ্যসভাত এতিয়া বিজেপি দলৰ যি কথা আহিছে, এই বিজেপি দলে তেওঁলোকে এটা কথা ক'ব লাগে যে তেওঁলোকে 3খন আসনৰ ভিতৰত যে প্ৰতিনিধিত্ব দিয়ে, খিলঞ্জীয়া মুছলমান এজন নেতৃত্বক দিব লাগে। অসম আন্দোলনৰ নেতা দেশীবুজ্জামানৰ দৰে ব্যক্তি আমাৰ আছে, উপযুক্ত ব্যক্তি আছে, ৰাজ্যসভাৰ আসনত তেওঁলোকক অধিষ্ঠিত কৰিব লাগে। আৰু অসমৰ খিলঞ্জীয়া মুছলমানৰ আজি প্ৰভুত্ব থাকিব পৰা, বিধানসভাত থাকিব পৰা কোনো ধৰণৰ আসন নাই। সেইকাৰণে উজনি অসম মুছলিম কল্যাণ পৰিষদে বৰ্তমানৰ বিধানসভাত 5খন আসন খিলঞ্জীয়া মুছলমানৰ কাৰণে সংৰক্ষণ কৰিবলৈ কৈছোঁ আৰু এখন আসন ৰাজ্যসভাৰ আসন সংৰক্ষণ কৰিবলৈ আমি অসম চৰকাৰ আৰু বিৰোধী কংগ্ৰেছ দল আৰু অসম গণ পৰিষদ দলক উজনি অসম মুছলিম কল্যাণ পৰিষদে দাবী উত্থাপন কৰিছোঁ। ব্যুৰো চিফ, শিৱসাগৰ, আছাম ৰিপৰ্টছ লাইভ।